Good morning and welcome to my YouTube channel. আজি ওলাইছো এফালে ফুৰিবলৈ আৰু আপোনালোকক দেখাম ক'ত ফুৰিবলৈ গৈছো আৰু আচলতে ভিডিওটো মেমৰিজ হৈ থাকক বুলি মই ভিডিওটো কৰিছো। সুমাইদা খাই দিয়ক। ধুনীয়াকৈ খাপাইলি হ'লে চলে নিজৰ কৰ্মত আগবাঢ়ি গৈ থাক। ফটো উঠিছে ন ভিডিও ককাজনৰ প্ৰায় 90 বছৰমান হ'ব। এয়া দেখিছেনে আপোনালোকে, এতিয়াও তেওঁ খোজকাঢ়ি ফুৰিব পৰা হৈ আছে আৰু সেইকাৰণে মই তেওঁক বাটতে লগ পাই এয়া ভিডিঅ' কৰি ৰাখিলোঁ। অ'কে, এয়া হৈছে আমাৰ টিংহাঙৰ চাহ ফেক্টৰী আৰু মই চাহ ফেক্টৰীৰ ভিতৰত সোমাইছোঁ বাৰু। ইয়াৰ চাহ বনোৱা প্ৰচেছিংবিলাক চাইছোঁ, খুব ভাল লাগে চাই। আৰু আমি খোৱা চাহপাতবিলাক কেনেকৈ প্ৰস্তুত কৰে আপোনালোকে তাকে জানিবলৈ চাহ ফেক্টৰীত এবাৰ চাব পাৰে, যাব পাৰে। আমাৰ এইফালে সেউজীয়াৰ অভাৱ নাই। ৰাস্তাৰ আমি যিমান দূৰ গৈ আছোঁ এয়া সেউজীয়া এনেধৰণে দেখা পাই গৈ আছোঁ আৰু সঁচাই সেউজীয়াবিলাক দেখি মনটো খুব ভাল লাগে। তাৰপিছত বাটতে এয়া গাহৰি মাংস লৈ ল'লোঁ। গাহৰি মাংস কাৰ কাৰ প্ৰিয় এবাৰ জনাব। আহি পালোহি এয়া এনাই ঘৰ আৰু দদৌৱে এয়া বাৰীৰ পৰা পাণ আনিবলৈ গৈছে। পাণ এইফালে আকৌ তামোল কাটিছে, আমি অহা দেখি পাণ তামোল গৈছে। সঁচাকৈ এনাই দুদলৈ থকা মৰমবিলাকেই বেলেগ। এয়া তেওঁ দেখিছেনে আকৌ খালৈ বনোৱাত ব্যস্ত হৈ পৰিলে আৰু ময়ো তেওঁক ক'লোঁ শিকাই দিবলৈ কাৰণে। মোক শিকাই দিছিলে, বাট মই বাৰু নোৱাৰিলোঁগৈ। অলপ ট্ৰাই কৰিব চেষ্টা কৰিছিলোঁ, ক'তনো এনেদৰে এদিন শিকিলে পাৰিম, হয় নাই বাৰু। এইটো হৈছে এনাইহঁতৰ ৰেডিঅ'। এনাইহঁতে এতিয়াও ৰেডিঅ' শুনে। তাৰপিছত এইটো হৈছে ফোন। আজিকালি কিপেড ফোন ৰেডিঅ' প্ৰায় নাইকিয়াই হৈছেগৈ আৰু এইফালে এইজন হৈছে দদৌৰ ককায়েক আৰু তেওঁৰো বয়স যথেষ্টখিনি হৈছে। তেওঁৰো এটা আশীৰ্বাদ ল'বলৈ মই গ'লোঁ আৰু ধুনীয়াকৈ তেওঁ আশীৰ্বাদ দিছে মোক। নিজৰ কৰ্মত আগবাঢ়ি গৈ থাক, এইখিনিকে মই আশীৰ্বাদ দিছোঁ। ভাল ঘৰখনত সকলো লগতে সকলোখিনি বাই ককাই হেৰি আছে, ভাই আছে, তাতে সিহঁতি যাতে ভালকৈ থাকিব লাগে। এই গাখীৰ বেটিও ভালকৈ চলিব লাগে। কৃষ্ণ কৃষ্ণ হ'লে আৰু এতিয়া আপোনালোকক দেখাম এইফালে কোনটো ছালত কোনটো এনেদৰে লৈছে। কোনটো খাইছেনে আপোনালোকে? যদি খাইছে কাৰ কাৰ প্ৰিয় এবাৰ জনাব। আৰু এইফালে হৈছে মোৰ মৰমৰ এনাই। এনাই আৰু দদৌ দুইজনৰ লগত ফটো উঠাবলৈ এনেদৰে বহি ল'লোঁ আৰু অলপ সময় ধেমালি কৰিলোঁ। এতিয়া গৈ আছোঁ আমি আমাৰ বৌৰ ঘৰলৈ। আমাৰ মানে এনাই ঘৰৰ পৰা বেছি দূৰ নহয় আৰু ৰাস্তাটো আপোনালোকে এবাৰ চাওক কিমান ধুনীয়া হৈ আছে। এয়া আহি পালোহি। এয়া হৈছে আমাৰ বৌৰ বাইক। কি খবৰ? ভালেই, কিমান ভাল? বহুত। বাই বাই। আকৌ আহিবা দেই। আহিম থকাকে আহিবাচোন। আহিম আকৌ এবাৰ আহিলে থকাকৈ আহিম। আৰু এয়া হৈছে চাচনি পথাৰ। আমি গৈ আছোঁ এতিয়া চাচনিলৈ আৰু চাচনিত থকা মোৰ দদৌৰ ভনীয়েক মানে আমাৰ পেহী আইতাৰ ঘৰলৈ আমি গৈ আছোঁ। এয়া আহি পালোহি।
এইফালে এইজনী হৈছে আমাৰ মৰমৰ গুণগুণ। তাই স্কুলৰ পৰা আহি ভাত খাই শুই গ'ল। তাই ভিডিঅ' কৰা নহ'ল, গতিকে অহাৰ সময়ত তাই শুই থকা অৱস্থাতে ভিডিঅ' কৰি আহিলোঁ। ভাল লাগিলে লগ পাই। এইফালে আমাৰ খুৰী হাই দিছে। আহিব হা কিবা এটা কৈ দিয়ক কদম নাই চবে হাই হাই গৈ আছে। আপুনি কমেডি এটা কৈ দিয়ক। এতিয়া নহ'ব থকা দিন হ'ল দিন কমেডি বহুত ভাল ভাল কমেডি ক'ব পাৰে দেই। ইফালে এটি হৈছে মোৰ মাহী ল'ৰা। ইয়াৰ লগত অকণমান দেৰি খেলিলোঁ। ভাগৰ লাগি যাব থৈ দিয়া দেই। চকু পানী ওলাই গুচি এবাৰ এইফালে চাওঁ ভালকে। গুড বাই। দাঁত কেইটা চাওঁ। স্কুলত পঢ়িব পাৰিছা নাই? পাৰিছা। ঘৰলৈ ঘূৰি আহোঁতে ৰাতি হ'ল। এয়াই আছিল আজিৰ ভিডিঅ'টি। কেনে পালে আপোনালোকে জনাব। ধন্যবাদ।